অৰ্কিডেৰ বাবে বিখ্যাত হৈ পৰিছে লোহিত বৰ্মনৰ ছোট উদ্যানখন। হয়, কোকৰাঝাৰ জিলাৰ পদ্মবিল গাঁৱৰ বাসিন্দা প্ৰতিভাৱান লোহিত বৰ্মনৰ ঘৰত আছে প্ৰায় 400 বিধ প্ৰজাতিৰ অৰ্কিড। আমাক জনোৱা মতে বিভিন্ন দেশ বিদেশৰ পৰা সংগ্ৰহ কৰিছে এই অৰ্কিড গিলান লোহিতে। লোহিতে আজিৰ পৰা 5 বছৰ ধৰিয়া এই কামত একেলেঠাৰিয়ে লাগি আছে উদ্যানখনত। আমাক জনোৱা মতে প্ৰায় 4 লক্ষাধিক টকা ব্যয় কৰিয়া সাজিয়া ওলাইছে এই ছোট অৰ্কিড বাগান তথা ছোট উদ্যানখন। উল্লেখ্য যে চৰকাৰীভাৱে কিবা সহায় পাইলে লোহিতে আৰু বেছি কৰিয়া অৰ্কিডৰ ওপৰত গৱেষণা কৰিয়া চৰকাৰৰ সহযোগত উদ্যান এখন বানোৱাৰ ইচ্ছা আছে বুলিয়া আমাক জনায়। কথাখনকে সোণাৰ কমতাপুৰ নিউজত মই প্ৰাঞ্জিত ৰায়ে আদৰিলোঁ আৰু আজি মই উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ পদ্মবিল গাঁৱত। আৰু পদ্মবিল গাঁৱত একজন উঠি অহা প্ৰতিভাৱান আচলতে চেংৰাই আচলতে নিজৰ ঘৰতে আচলতে একটা সুন্দৰ কৰিয়া ফুলৰ বাগান সাজিয়া ওলাইছে আৰু ঘৰতে। আৰু আজি আমরা আহিয়া উপস্থিত হৈছোঁ সোণাৰ কমতাপুৰ ফালৰ পৰা। আৰু আমি দেখাম যে বিভিন্ন ধৰণৰ আচলতে বিভিন্ন জাগাৰ পৰা সংগ্ৰহ কৰিছে যি অৰ্কিড আচলতে বিদেশৰ পৰা যেহেতু বিভিন্ন প্ৰজাতিৰ এতে অৰ্কিড এতে দেখা গেছে যে এই অৰ্কিডগিলা বিভিন্ন দেশের ক'ৰ পৰা সংগ্ৰহ কৰিছে আৰু কি প্ৰজাতিৰ আচলতে অৰ্কিড আছে সেইগিলা জানাৰ কাৰণে চেষ্টা কৰিম। আৰু এতে দেখা গেছে যে লোহিত আচলতে এই অৰ্কিডগিলা সংগ্ৰহ কৰিছে। ভাইটি, কি ধৰণৰ এতে অৰ্কিড আছে? মোৰ লগত বৰ্তমান অৰ্কিডৰ কিছুমান কি আছে, ধৰক জেনাছ আছে। জেনাছ বুলি ক'লে ধৰক অৰ্কিডৰ জেনাছ আৰু স্পেচিছ দুটা থাকে। প্ৰথম যিটো নাম থাকে সেইটো জেনাছ বা জেনাছৰ সেইটো এটা একচুৱেলি ফেমিলি নহয়। ধৰক এইডাছ মাল্টিফ্লৰা বা এইডাছ এইডাছ অজৰতা, এই যিটো এইডাছ আছে এইডাছটো জেনাছ, আৰু তাৰ পিছফালে যিটো নাম আছে সেইটো স্পেচিছ বুলি কয়। সেইখিনি মই বিশেষকৈ বিতংকৈ নকওঁ, কিন্তু এনে মই ছুটিকৈ কৈছোঁ। বিশেষকৈ আমাৰ এই কি আছে যে এই ধৰক অৰ্কিডৰ প্ৰজাতি বুলি ক'লে মানে বহুত প্ৰজাতি আছে মোৰ লগত। ধৰক এই ডেনড্ৰবিয়াম জেনকেঞ্চি, আমাৰ একচুৱেলি কোকৰাঝাৰতে পায় ডেনড্ৰবিয়াম জেনকেঞ্চি। এইডাছ মাল্টিফ্লৰা বা ডেনড্ৰবিয়াম ডেনচিফ্লৰাম, ডেনড্ৰবিয়াম ফাৰ্মাৰী, এইখিনি মোৰ বাহিৰৰ পৰা অনা হৈছে। আৰু লগতে কিছুমান মোৰ মানে বাহিৰৰ দেশৰ প্ৰজাতি আছে, ধৰক কেটলিয়া বা অনচিডিয়াম, ফেলানাপচিছ, তাৰপিছত এই কি কয় ধৰক টুলুমনিয়া বা চেডেনফেডনিয়া মিটাৰাটা আলভা, এইগিলা মানে কিছুমান আছে মোৰ লগত। আৰু লগতে কিছুমান মোৰ মানে ধৰক আমাৰ গাঁৱে ভূঞে যি পোৱা যায় বা যিগিলা গাছ কাটিলে বা আজিকালি যিহেতু বহুত ডিফৰেষ্টেশ্যন হৈ আছে, যোনে মানে বিশেষকৈ আমাৰ দেখা পাওঁ আমাৰ মানে লোৱাৰ আছামত আজি পৰ্যন্ত মানে কোনো ভাল এনেকুৱা এৱাৰনেছ বা কি কৰা দেখা নাযায়। মানে আপাৰ আছামত আজিকালি হৈছে অল্প যেনেকা আপাৰ আছামত বা গোলাঘাটত কাজিৰঙা অৰ্কিড পাৰ্ক আছে। অৰ্কিড পাৰ্কত বিশেষ কৰি অখিল গগৈয়ে যি মানে কি কৰিছে, মানে অৰ্কিড পাৰ্ক মানে বিশেষ কৰি আপাৰ আছামৰ মানুহগিলা দেখে আজিকালি অৰ্কিড সংৰক্ষণ কৰিব ধৰিছে। যিহেতু বহুত আমাৰ অসমত বৰ্তমান ডিফৰেষ্টেশ্যনে হওক বা কিছুমানে গছ কাটি ঘৰ মানে আছে, মানে এইগিলা আমাৰ বিশেষ কৰি সংৰক্ষণ কৰিব লাগে। সেই ক্ষেত্ৰত মানে আমাৰ লোৱাৰ আছাম একদম মানে পিছ পৰি আছে ক'ব গ'লে। আমাৰ কোকৰাঝাৰতো একসময়ত বহুত অৰ্কিড আছিল বা বহুত আজিকালি নোহোৱা হৈ গ'ল। সেই ক্ষেত্ৰত মানে দেখিব গ'লে আমাৰ যিখিনি আছে সেইখিনিও যদি আমি ধৰি ৰাখিব নাপাওঁ, মানে আমাৰ ক'ব গ'লে আমাৰ আমাৰ আমি নতুন জেনেৰেশ্যন হ'লেও মানে আমাৰ পাছে জেনেৰেশ্যন আমাক অল্প হ'লেও মানে জগৰীয়া কৰিব। সেইকাৰণে মই ভাবিছোঁ মানে আমাৰ যিখিনি লোকেল পায় সেইখিনি যাতে আমি ধৰি ৰাখিব পাৰোঁ, সেইকাৰণে মই এইখিনি মানে কৰিব চেষ্টা কৰি আছোঁ। ধৰক আমাৰ লোকেলি যিখিনি পায় এইডাছ মাল্টিফ্লৰা হওক, এইডাছ অজৰতা, ডেনড্ৰবিয়াম জেনকেঞ্চি। একচুৱেলি ডেনড্ৰবিয়াম জেনকেঞ্চিত আমাৰ এতিয়া মানে একটা মন্দিৰত গাছ আছিল, শাল গাছ আছিল। একচুৱেলি শাল গাছটা মৰি যোৱাৰ পাছত গাছটা কাটিল, জেনকেঞ্চিখিনি পৰি থাকিল। মই ফাৰ্ষ্ট অৰ্কিড কালেকশ্যন কৰোঁ। তাৰপিছত দেখিয়া মই আনি গাড়ীত থলোঁ আৰু কিছুমান গাছত হওক বা
ওতে মঞ্জুৰিটো মই 2-1টা গছত লগাই থৈছোঁ যাতে মানে ভাল কৰি হোৱা থাকে আৰু আমি মানে যিকোনো য'তে হওক গাছ কাটিলে বিশেষ কৰি অৰ্কিড থাকিলে আমি যত্ন কৰিব নাপাৰিলেও মানে বেলেগ গাছত বিশেষ কৰি বান্ধি থ'লে মানে হোৱা থাকিব আৰু এনেকুৱা কৰি থাকিলে মানে বিশেষ কৰি বেছি বৃদ্ধি নহ'লেও বা যি হওক মানে যিহেতু সংৰক্ষণ হোৱা থাকিব এনেকৈ সবাই যাতে আমাৰ ইয়াতে মানে কৰে আৰু সেনেকুৱাকৈ মই মানে কি কৰোঁ আচলতে তোৰ কয় বছৰে পৰা এই বস্তুগিলা মানে সংগ্ৰহ কৰিব লাগছে অৰ্কিডগিলা তোৰ বিভিন্ন প্ৰজাতিৰ আছে এইগিলা হয় একচুৱেলি মই চ'তৰ পৰা কৰি আছোঁ কিন্তু যদিও চ'তৰ পৰা কৰিছোঁ মানে চ'তত একচুৱেলি এনে 2-1টা আছিল মানে ধৰক আমাৰ তামোল গছ বোৱা গছত লাগি থোৱা আছিল মানে আম গছত কিন্তু পাছত মই মানে কি কৰিলোঁ এলা যিগিলা দেখি আছোঁ ধৰক এই গাঁৱে ভূঞে যিগিলা গাছ চাছ কাটে এলা মানে মই কি কৰোঁ সেইগিলা আনিয়া বিশেষ কৰি কি কয় এই গাছতে হওক বা এলা এইগিলা লগাই ৰাখোঁ কাঠত এইগিলা একচুৱেলি এইগিলা আমাৰ এতে নহয় এইগিলা বাহিৰা এইবিলাক মাল্টিফ্ল'ৰা আছে বা ৰ'দৰ এটা আছে সেইগিলা মই মানে গাছতে হওক বা কাঠৰ টুকুৰতে লগাই হওক সেনেকুৱা কৰি ৰাখি আছোঁ আৰু মানে কতোখন বিধান আছে মানে এতিয়া মোটামুটি 250 to 400 স্পেচিছ আছে টোটাল মই মানে আজিলৈকে হিচাপ কৰি নাই পাওঁ মানে কতোখন আছে বা হিচাপ নাই কৰোঁ কাৰণ মই চেষ্টা কৰি আছোঁ কেমনে বাঢ়াব পাৰোঁ মানে মোৰ ভৱিষ্যতে পৰিকল্পনা আছে যিহেতু আমাৰ এইফালে নাই সেইকাৰণে মই মানে চেষ্টা কৰি আছোঁ যাতে কাজিৰঙা অৰ্কিড পাৰ্কৰ নিচিনা যাতে আমাৰ ইয়াতে এখন মানে ছোট হ'লেও বনাব পাৰোঁ যদি মানে ভাল এনেকুৱা সুবিধা পাওঁ আৰু হয় ইতিমধ্যে দেখা গৈছে যে বিভিন্ন প্ৰজাতিৰ ইয়াতে আছে বিভিন্ন প্ৰজাতি সংগ্ৰহ কৰছ কয় হাজাৰমান টকা খৰচ হৈছে মানে বৰ্তমানলৈকে মানে ধৰক চ'তৰ পৰাই যি কৰি আছোঁ 1 টকা 2 টকা কৰি মানে মোটামুটি প্ৰায় 2-3 লাখ টকামান খৰচ কৰা হ'ল ছেট হাউচ বা মই নতুন কৰি একটা মানে বহি থাকিবৰ কাৰণে বা কি ক'বা যিহেতু কাৰোবাৰ দেখিব আহে হেলা তাতে বহিব পাৰিব সেইকাৰণে কিছুমান এটা ঘৰো বনালোঁ মই চাংঘৰ ছোট মোটো কৰি আৰু যি পাইছোঁ চেষ্টা কৰি আছোঁ এনেকৈ কৰি মানে কৰি আছোঁ আৰু ভৱিষ্যতে যদি ভাল সা সুবিধা পাওঁ মানে ভালকৈ ডাঙৰ কৰিব ইচ্ছা আছে যেহেতু খুব সুন্দর একটা পদক্ষেপ লৈছ ক'ৰবাত প্ৰদৰ্শনী কৰছ নাকি তই মই প্ৰদৰ্শনী কৰিছোঁ এইবাৰ চিলাপথাৰ বিশেষ কৰি ধেমাজি জিলাৰ চিলাপথাৰ ছায়েন্স কলেজত তাতে মানে বিশেষ কৰি নিয়মিত ডাকাইছে এইবিলাক মই যায় মানে প্ৰদৰ্শনী কৰিছোঁ মানে এইবাৰ ফাৰ্ষ্ট আৰু চৰকাৰীভাৱে কিবা এপ্লাই কৰছ নেকি যে আজি পৰ্যন্ত এনেকুৱা মানে সুবিধা নাই পাওঁ বা এলা পৰ্যন্ত মানে এনেকুৱা এপ্লাই কৰা হয় নাই চৰকাৰক কিবা কবি নেকি চৰকাৰে যদি মানে ভাল কৰি যদি সহায় সহযোগিতা কৰে মানে বিশেষকৈ আমাৰ অৰ্কিডৰ ক্ষেত্ৰত আমাৰ অসমখন ধনী হ'লেও মানে চৰকাৰে কোনো আজিলৈকে কোনো পদক্ষেপ বা যিকোনো সা সুবিধা দেৱা দেখা মানে নাই যায় এলা পৰ্যন্ত যদি চৰকাৰে সা সুবিধা দিয়ে বা যিখিনি অৰ্কিড আছে সেইখিনি যদি মানে সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে যদি চৰকাৰে কিছুমান সুবিধা কৰি দিয়ে এলা মানে মই ভাবোঁ যিখিনি আছে আৰু ভৱিষ্যতে মানে বা আজিৰ পৰা 10-15 বছৰ পাছত সেইখিনি ভাল কৰি থাকিব মানে নহ'লে যদি সেনেকা নকৰে আজিকালি যেনেকা গছ গছনি বা জংঘল হাবি কাটি ধ্বংস কৰি আছে আৰু বিশেষ কৰি আজি দেখা গৈছে ৰবাৰ বাগান হওক চাহ বাগান হওক গছ গছনি কাটিয়ে কৰি আছে সেইলেতো চবতে অৰ্কিড আছিল এসময়ত বহুত অৰ্কিড আছিল কিন্তু বৰ্তমান চব নোহোৱা হৈ যাব লাগছে এলা যদি আমি সেইখিনিও নকৰোঁ লাহে লাহে অৰ্কিড প্ৰজাতি আমাৰ অসমত প্ৰায় নোহোৱাই হ'ব হয় ধন্যবাদ থাকিল ইতিমধ্যে লোহিত বহুতখিনি কথা ক'ল যিহেতু যেটা সময়ত আচলতে বন ধ্বংস কৰি আছে সেইখান সময়তে আচলতে নিজেববীয়াকৈ পদক্ষেপ লয় আচলতে যিগিলা আমাৰ সাধাৰণতে যে গাছত যে থাকে এই অৰ্কিডগিলাক লৈ আচলতে সংগ্ৰহ কৰিয়া একটা নিজের ঘৰতে সুন্দৰ কৰিয়া বাগান সাজিয়া ওলাইছে আৰু বিভিন্ন প্ৰজাতিৰ এতে অৰ্কিড বিভিন্ন আচলতে দেশ বিদেশৰ পৰা সংগ্ৰহ কৰিছে আৰু অসম চৰকাৰক অনুৰোধ জনাইল আচলতে যেহেতু এটা কাম কৰি আছে আৰু চৰকাৰে পৰা যদি কিবা একটা সহায় কৰে আচলতে আৰুখিনি উন্নত কৰিব পাৰিব ইতিমধ্যে আপোনাগিলা জানিব পাৰিল যে অৰ্কিডের বিষয়ে আৰু এই অৰ্কিডগিলান লোহিত বৰ্মনে বিভিন্ন দেশ বিদেশৰ পৰা ক্ৰয় কৰিয়া সংগ্ৰহ কৰিছে ইতিমধ্যে এই ছোট বাগান তথা উদ্যানখনত আছে প্ৰায় 400 বিধ প্ৰজাতিৰ অৰ্কিড যদি চৰকাৰে কিবা সাহায্য পায় ভৱিষ্যতে এখন চৰকাৰীভাৱে উদ্যান বনোৱাৰ কথাও চিন্তা কৰিছে